নমস্কাৰ সকলোলৈ। আজি মই এই যে পোষ্ট এটা দিছিলোঁ, মই বহুত ব্যস্ত এইকেইদিন, সেইটো কাৰণে পোষ্ট দিব পৰা নাছিলোঁ। এইবোৰতে মই ব্যস্ত থাকোঁ, কাৰণ মানুহজন থাকে দূৰৈত। এতিয়াতো নকৰিলেও নহ'ব, হয়নে নহয়? কৰ্মই আচল ধৰ্ম, এয়াই কয়। সেইটো কাৰণে মই কৰি গৈছোঁ যিমান দূৰ আগবাঢ়োঁ, কাৰণ মোৰ এখন ফাৰ্ম আছে, সেইখনৰ কাৰণে মই কষ্ট কৰিবলগীয়া হয় দিনটো। সেইটো কাৰণে মই ভিডিঅ' বনাবলৈ সময় নাপাওঁ। আজি মই কথা কৈ পিনি ভিডিঅ'টো বনাইছোঁ। মই জুই জ্বলাই লৈছোঁ। এয়া কি বনাইছোঁ জানে? মই সেই ফাৰ্মখনৰ গাহৰিকেইটালৈ মই দানা বনাইছোঁ। বাকীবোৰ ভিডিঅ' কৰা নহ'ল, কাৰণ মোৰ ধৰি দিয়া মানুহ নাই। সেইটো কাৰণে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। এয়া বনাই দিয়া হৈ গ'ল, এইখিনি লৈ যাম আৰু।